ৰাজ্যৰ নিবনুৱালৈ হকা দক্ষতা বিকাশ কেন্দ্ৰৰ সহযোগত ৰাজ্য চৰকাৰে 25খন জিলাত আয়োজন কৰিছে চাকৰি মেলা। আজি কামৰূপ মহানগৰ জিলাকে ধৰি বঙাইগাঁও, মৰিগাঁও, দক্ষিণ শালমৰা, ধুবুৰী, গোৱালপাৰা, মঙলদৈ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, গোলাঘাটকে ধৰি 20খন জিলাত অনুষ্ঠিত হৈছে চাকৰি মেলা। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈ অংশ ল'ব পাৰিব চাকৰি মেলাত। চাকৰি মেলালৈ অহা নিবনুৱাসকলক দুখনকৈ বায়'ডাটা লৈ আহিবলৈ কোৱা হৈছে। পুৱা 10 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব এই মেলা। অহা 24 ডিচেম্বৰত ধেমাজিত, 27 ডিচেম্বৰত কৰিমগঞ্জ আৰু কোকৰাঝাৰত আৰু 28 ডিচেম্বৰত হাইলাকান্দিত অনুষ্ঠিত হ'ব এই চাকৰি মেলা। পালে ভালে লাগে দিয়কচোন। হয়, নিশ্চয়কৈ ভালে লাগে। হয়, সেইটো কাৰণে সেইটো আশাৰে ওলাই আছোঁ। অসমৰ নিবনুৱাটো বহুত বাঢ়ি আছে, যিহেতু মানে অসম চৰকাৰে যিটো প্ৰচেষ্টা কৰিছে ভালেই কৰিছে, ভাল লাগিছে। মানে চৰকাৰী জব নাপালেও মানে এটা গভৰ্ণমেণ্ট প্ৰাইভেট জব পালেওতো আমাৰ কাৰণে বহুত সুবিধা হয়। সেইটো কাৰণে মানে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। যাতে ভালে আছে গোটেইখিনি এপ্লাই কৰে। মই ফটাশিল গণেশপাৰাৰ পৰা আহিছোঁ। প্ৰথমত ধন্যবাদ দিব বিচাৰিছোঁ চবকে, এটা আৰু চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ ইমান ধুনীয়া সুযোগ দিয়াৰ বাবে। আমি যাতে আগুৱাই যাব পাৰোঁ আগলৈকে।